এয়া শোণিতপুৰৰ নাশংকৰৰ দেৱালয় কাছ চাবলৈ আহিছিলোঁ। ইয়াৰ পিছত মন্দিৰভাগ পৰিদৰ্শন কৰিলোঁ। এই ভাগ আচলতে শৈৱপীঠ। শৈৱপীঠৰ লগত বৈষ্ণৱ পীঠৰ কেনেকুৱা সম্পৰ্ক, একেডাল শিপাৰে উৎপত্তি হয়নে নহয়? জগমোহন কাক বোলে? ভাওনা এণ্ড আছামিজ ছ'চাইটি, আমাৰ কিতাপৰ নাম, পেজ নাম্বাৰ 48, সত্ৰ নামঘৰ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। আহকচোন তাৰ পৰা উদ্ধৃতি শুনো আমি। কৃষ্ণ। এই ভাগ নাশংকৰ দেৱালয়। শংকৰ গুৰুৰ নামঘৰ বা শংকৰ গুৰুৰ গুৰু আসনৰ লগত ইয়াৰ কি সামঞ্জস্য আছে তাকে আপোনালোকক ক'বলৈ বিচাৰিছোঁ। এই ভাগ গুৰু আসন। আমি শংকৰী ধৰ্মাৱলম্বীসকলে ইয়াক গুৰু আসন বুলি কওঁ। এই ভাগো এভাগ গুৰু আসন, কিন্তু আচলতে এইখন শৈৱপীঠ। শৈৱপীঠত গুৰু আসন আছে। এয়া হৈছে আমাৰ অসমীয়া জনজীৱনৰ ধৰ্ম নিৰপেক্ষতা বা আমাৰ অসমীয়া জনজীৱনৰ এক সমন্বয়। এই সমন্বয় আমি জন্মগতভাৱে শিকিছোঁ। এই সমন্বয় আমাৰ কোনো অফিচিয়েল কাৰ্যসূচী নহয়। আৰু য'ত থিয় হৈ আছোঁ এই ঘৰভাগ দেখাত আপুনি মন্দিৰ বুলিও ক'ব পাৰে, নামঘৰ বুলিও ক'ব পাৰে, কিন্তু ভাৰতীয় আদিম যিটো আমাৰ সংস্কৃতি, ভাৰতৰ সনাতনী সংস্কৃতিক এই ভাগক জগমোহন বুলি কয়, মানে মন্দিৰৰ সমুখভাগ। ভাৰতবৰ্ষত যেতিয়া মন্দিৰৰ উৎপত্তি হৈছিলে তেতিয়া এনেকেই মন্দিৰৰ উৎপত্তি হৈছিলে। পৃথক গম্বুজৰ সৃষ্টি হৈছিলে। এই গম্বুজৰ ইতিহাসটো বেলেগ ইতিহাস, সেয়া বাৰু বেলেগ এটা সময়ত ক'ম। গতিকে আমাৰ শংকৰী ধৰ্ম, বৈষ্ণৱ, শৈৱ ধৰ্ম আপুনি ভালকৈ চাই লওক। গুৰু আসন ভাগ, এয়া ভালকৈ গুৰু আসন ভাগ চাই লওক। এইফালে আনাচোন, এইফালে আনা, দেখুৱাই আছোঁ। এইফালে আনা কেমেৰাটো, দেখুৱাই আছোঁ। এয়া তলত আছে কুৰ্ম, মানে কাছ আছে। কাছ হৈছে কি এটা আমাৰ ধৰিত্ৰী পৃষ্ঠভূমি। তাৰ ওপৰত আছে হাতী। হাতী হৈছে পাপৰ প্ৰতীক আমাৰ গুৰু আসনৰ মতে। তাৰ ওপৰত আছে সিংহ, নাম সিংহ। নাম সিংহই মানে পাপক বধ কৰে। গতিকে এই গুৰু আসন ভাগ শৈৱ দেৱালয়ৰ গুৰু আসন, নামঘৰৰ গুৰু আসন, সত্ৰৰ গুৰু আসন, সকলো একে। এয়াই আমাৰ অসমীয়া সংস্কৃতি, এয়াই আমাৰ সমন্বয়। জয় গুৰু শংকৰ কৃষ্ণ।